ৰাস্তাটোৰ অৱস্থা কেনেকুৱা? ৰাস্তাটোৰ অৱস্থা বুলি ক'লে একদম বহুত বেয়া। আমাৰ যিটো গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট যিটো বৰ্ডাৰৰ পৰা আমাৰ যিটো কাৰ্বি আংলং সোমাই যোৱা ৰাস্তাটোৰ আমাৰ দুৱাৰবাগৰি অঞ্চলত দিৰিং এলেকাত এই ৰাস্তাটোত একেবাৰে অৱস্থা বেয়া। চৰকাৰক মানে আমি বাৰে বাৰে অনুৰোধ কৰা হৈছে, কিন্তু আজিলৈকে চৰকাৰে একো ইনিচিয়েটিভ লোৱা নাই। এইটো ৰাস্তাৰে বেমাৰীক লৈ যাবলৈ দিগদাৰ হয়, স্কুলৰ ল'ৰা ছোৱালীও দিগদাৰ হয়। স্কুল ল'ৰা ছোৱালীৰ লগতে বেমাৰী আৰু মানুহ আনকি খোজকাঢ়ি যাবলৈও অসুবিধা হয়। গতিকে চৰকাৰে যদি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে সোনকালে বনাই দিয়ে এই ৰাস্তাটো। কি হৈছে ৰাস্তাটো? ৰাস্তাটো মানে চাওক, আপোনালোকে অহা সময়ত দেখিছে যিটো নেকি আমাৰ SOPD পৰা যিটো স্কিম দিছে, এই স্কিমটো যিটো ঠিকাদাৰ যে লৈছে, ঠিকাদাৰটো ভালদৰে বনা নাই। আৰু যিটো এই ৰাস্তা বুলি আমি ভাবিম নে পুখুৰী বুলি ভাবিম, গোটেই শিল সোপাই পৰি আছে। আমি এইটো ৰাস্তাৰে আমাৰ ল'ৰা ছোৱালীবোৰ আমি স্কুল পঠাওঁ, আমি অহা যোৱা কৰোঁ। কেতিয়াবা আমাৰ ৰাতি বিপদ যদি হয়, পটককৈ আমি গাড়ী যদি মাতোঁ, সিহঁতি নাহে। সেইটো কাৰণে আমাৰ বহুত প্ৰব্লেম হয়, এম্বুলেঞ্চ নাহে। আৰু আমি ইয়াৰ পৰা স্কুল পঠাওঁ, স্কুল বাছ আছে বাগৰি, ইয়াৰ পৰা বাগৰি যায় আমাৰ স্কুল ল'ৰা ছোৱালী তাতে পঠাওঁ। সেইটো কাৰণে যেতিয়া বৰষুণ দিব, যেতিয়া আমাৰ স্কুল বাছটো নাযায়, লছ লোকাৰ হয়। আমাৰতো স্কুলটো বন্ধ হৈ যায়, ল'ৰা ছোৱালীবোৰ স্কুল যাব নাপায়। বিশেষকৈ আমি কিবা দাবী কৰিছোঁ চৰকাৰক, যাতে আমাৰ যিটো নেকি আমাৰ লোকেল MAC মানে মেম্বাৰ অফ কাৰ্বি আংলং, মেম্বাৰ অফ অট'নমাছ কাউন্সিল, ৰিচাৰ্চ অফিচাৰক আমি এইটোৱে অনুৰোধ কৰিছোঁ, যাতে আমাক এই আমাৰ ডিৰিং পুলিঙত আপুনি চকু মেলি চাওক, আমাৰ ৰাস্তাটো যাতে সোনকালে ঠিক কৰি দিয়ক। আৰু আমি আপোনাক আমি সহায় কৰিম, আৰু আপুনিও আমাক সোনকালে সহায় কৰি দিয়ক, যাতে আমাক ৰাস্তাটো সোনকালে বনাই কৰি দিব। এইটোৱে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। ৰাস্তাটো কেনেকুৱা ইয়াত? ৰাস্তা কি হবে আৰু চলাবলৈ বেয়া, একদম এম্বুলেঞ্চ একোৱে যাব পৰা নাই, খোজকাঢ়িয়ে যাব পৰা নাই, যেনে তেনে যায়। ৰাস্তাটো সোনকালে ভাল কৰক চৰকাৰে। হ'ল এইটো ৰাস্তা বনোৱাটো 2 বছৰমান হ'ল, 3 বছৰমান এনেকাই আছে। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, একোৱেই নাহে। এতিয়া আগৰটো বাৰু অকণমান ঠিকে আছে, বনাই দিছে, ৰিপেয়াৰিং নাই হোৱা। নাই ৰিপেয়াৰিংটো বাদ দি আছে। এইটো কোন জেগা? দিৰিং ক'লৈ যায় ৰাস্তাটো? গিলকি, এইফালে গিলকি দি ওলাই, আৰু এইফালে নেশ্যনেল হাইৱে ওলাব, আৰু এইফালে দলঙৰা দি ওলাব। ৰাস্তা একদম বেয়া অৱস্থা। ৰাস্তা একেবাৰে বেয়া।